নমস্কাৰ বন্ধুসকল, আপোনালোকক মই নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে অতিৰিক্ত টেনচন বা অতিৰিক্ত মানসিক চাপ আমাৰ সুস্বাস্থ্যৰ বাবে একেবাৰে ক্ষতিকাৰক। আচলতে অতিৰিক্ত টেনচন আৰু অতিৰিক্ত মানসিক চাপত থাকিলে মানুহৰ শ্বাস প্ৰশ্বাস অনিয়মীয়া হৈ পৰে, যাৰ বাবে মানুহৰ শৰীৰত ৰক্ত সঞ্চালন প্ৰক্ৰিয়াও অনিয়মীয়া হৈ পৰে আৰু অক্সিজেনৰ যোগানো অনিয়মীয়া হৈ পৰে। ইয়াৰ উপৰি অতিৰিক্ত টেনচন বা অতিৰিক্ত চাপত থাকিলে মানুহৰ শৰীৰৰ পৰা কৰ্টিচল নামৰ এবিধ ক্ষতিকাৰক হৰমন সিক্ৰেশ্যন হয়। এই কৰ্টিচল নামৰ হৰমনবিধৰ বাবে মানুহৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হয়। আজি আমি আলোচনা কৰিম বেছি টেনচন বা বেছি মানসিক চাপত থাকিলে মানুহৰ কি কি ৰোগৰ সৃষ্টি হ'ব পাৰে। লগতে আলোচনা কৰিম বেছি টেনচন বা মানসিক চাপ আমি কিদৰে সহজ পদ্ধতিৰে দূৰ কৰিব পাৰোঁ। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। অতিৰিক্ত টেনচন বা অতিৰিক্ত মানসিক চাপে মানুহৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। আচলতে টেনচন বা অতিৰিক্ত মানসিক চাপৰ ফলত মানুহৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া অনিয়মীয়া হৈ পৰে। ইয়াৰ ফলতে মানুহৰ শৰীৰত ৰক্তচাপ অনিয়ন্ত্ৰিত হৈ পৰে, যাৰ বাবে মানুহৰ উচ্চ ৰক্তচাপৰ সৃষ্টি হয় আৰু এনেদৰে উচ্চ ৰক্তচাপৰ ভুগি থকাৰ ফলত মানুহৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ২ নম্বৰ ক্ষতিকাৰক প্ৰভাৱটো হৈছে বেছি টেনচন বা বেছি মানসিক চাপত থাকিলে যিহেতু শৰীৰত ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো অনিয়মীয়া হয় আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়া অনিয়মীয়া হোৱাৰ ফলত শৰীৰৰ কোষবোৰে আচলতে সঠিকভাৱে অক্সিজেন আৰু পৰিপুষ্টি লাভ কৰিব নোৱাৰে। ইয়াৰ ফলস্বৰূপে শৰীৰত ইনচুলিন ৰেজিষ্টেঞ্চৰ নিচিনা ঘটনা ঘটে, যাৰ বাবে টাইপ 2 ডায়েবেটিছৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। ৩ নম্বৰ ক্ষতিকাৰক প্ৰভাৱটো হৈছে বেছি টেনচন বা বেছি মানসিক চাপত থকা মানুহে স্বাস্থ্যৰ প্ৰতি কেতিয়াও যত্ন নলয়। সেইবাবে স্বাস্থ্যকৰ খাদ্যই হওক বা অস্বাস্থ্যকৰ খাদ্যই হওক যেতিয়াই যি পায় সেইবোৰ খাই থাকে, যাৰ বাবে টেনচনত থকা বা বেছি মানসিক চাপত থকা মানুহবোৰ অতি সোনকালে শকত হৈ পৰে আৰু এনেদৰে অতি সোনকালে শকত হৈ পৰাৰ ফলত তেওঁলোকে বিভিন্ন ৰোগৰ অতি সোনকালে চিকাৰ হৈ পৰে। ৫ নম্বৰ ক্ষতিকাৰক প্ৰভাৱটো হৈছে বেছি টেনচনত থাকিলে বা বেছি মানসিক চাপত থাকিলে মানুহৰ ষ্টমাকৰ পৰা এচিড সিক্ৰেশ্যনৰ পৰিমাণটো বৃদ্ধি পায়, যাৰ বাবে এচিডিটিৰ সমস্যা বা IBS-ৰ নিচিনা সমস্যা বা ইনডাইজেশ্যনৰ সমস্যাই অতি সহজে দেখা দিয়ে। অতিৰিক্ত টেনচন বা অতিৰিক্ত মানসিক চাপত থকাৰ ফলত এনে লোকৰ ইমিউনিটি ছিষ্টেমটো দুৰ্বল হৈ পৰে, অৰ্থাৎ মানুহৰ যি ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে সেই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। ইয়াৰ ফলস্বৰূপে এনে লোকসকল অতি সঘনাই বিভিন্ন বীজাণুৰ দ্বাৰা সংক্ৰমিত হোৱা দেখা যায়। বেছি টেনচন বা বেছি মানসিক চাপ লোৱাৰ ফলত দেখা দিয়া আন কিছুমান সমস্যা হৈছে মাইগ্ৰেনৰ সমস্যা। এনে লোকৰ প্ৰায়ে মূৰৰ বিষ হোৱা দেখা যায়। কিছু সংখ্যকৰ এফালে সোঁফালে হওক বা বাওঁফালে হওক মানে সঘনাই মূৰৰ বিষ হয়। ইয়াৰ উপৰি এনেদৰে বেছি টেনচন বা বেছি মানসিক চাপত থাকিলে মাংসপেশীৰ বিষতো ভুগি থকা দেখা যায়, কিয়নো বেছি টেনচনত থাকিলে আচলতে মাংসপেশীবোৰ শিথিল হ'ব নোৱাৰে আৰু মাংসপেশীবোৰ শিথিল হ'ব নোৱাৰাৰ ফলতে মাংসপেশীত অক্সিজেন যোগান কমি যায়। ইয়াৰ ফলতে মাংসপেশীৰ বিষ আৰম্ভ হয়। ইয়াৰ উপৰি বেছি টেনচন বা বেছি চিন্তাত থকা মানুহৰ শৰীৰৰ পৰা যৌন হৰমন কিছুমান সিক্ৰেশ্যনত অনিয়মীয়া হয়, যাৰ বাবে প্ৰজনন ক্ষমতাত সমস্যাই দেখা দিয়ে আৰু ইয়াৰ ফলস্বৰূপে সন্তানহীনতাৰ নিচিনা সমস্যাও দেখা দিব পাৰে। এতিয়া আমি আলোচনা কৰিম যিসকল মানুহে এনেদৰে অতিৰিক্ত টেনচন বা অতিৰিক্ত মানসিক চাপত ভুগি থাকে তেওঁলোকে কি উপায়ে এনেদৰে অতিৰিক্ত টেনচন বা অতিৰিক্ত মানসিক চাপৰ পৰা মুক্তি লাভ কৰিব পাৰে। ইয়াৰ বাবে আচলতে তেওঁলোকে নিতৌ ৰাতিপুৱা প্ৰাণায়াম কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। বিশেষকৈ শ্বাস প্ৰশ্বাস অৰ্থাৎ ডিপ ব্ৰিথিং এক্সাৰচাইজ কৰিলে মানুহৰ মনৰ পৰা এনেধৰণৰ টেনচন বা মানসিক চাপ অতি সহজে দূৰ হৈ যায়। সেইবাবে নিতৌ ৰাতিপুৱা বিচনাৰ পৰা শুই উঠিয়েই প্ৰাণায়ামৰ অভ্যাস গঢ়ি তুলিব লাগে। বিশেষকৈ অনুলোম বিলোম নামৰ যিটো প্ৰাণায়াম আছে সেই প্ৰাণায়ামৰ অভ্যাস গঢ়ি তুলিলে মানুহৰ মনৰ পৰা অতি সোনকালে টেনচন বা এনেধৰণৰ মানসিক চাপ দূৰ হৈ যায়। ইয়াৰ উপৰি যিসকল লোকৰ এনেদৰে অতিৰিক্ত টেনচন বা মানসিক চাপ লোৱাৰ এক অভ্যাস হয় বা এক স্বভাৱ আছে তেওঁলোকে সদায় নিৰ্দিষ্ট কামত আত্মনিয়োগ কৰিব লাগে
আৰু ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে। ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিলে মনৰ পৰা অতি সহজে এনেদৰে টেনশ্যন বা মানসিক চাপ দূৰ হৈ যায়। ইয়াৰ উপৰি তেওঁলোকে আৰু এটা অভ্যাস গঢ়ি তুলিব লাগে। যেতিয়াই তেওঁলোকৰ মনলৈ এনেদৰে টেনশ্যন বা অতিৰিক্ত চাপ আহে তেতিয়া তেওঁলোকে ওলোটাকৈ গণনা কৰাৰ এটা অভ্যাস গঢ়ি তুলিব লাগে। যেনে ধৰক 50ৰ পৰা যদি ওলোটাকৈ গণনা কৰা হয় তেতিয়া তেওঁ সেই গণনা কৰাত এটা মনোযোগ দিব লগা হয় আৰু সেই মনোযোগ দিলেহে তেওঁ ওলোটাকৈ গণনা কৰিবলৈ আচলতে পাৰিব। সেইবাবে তেওঁৰ সেই টেনশ্যন বা মানসিক চাপ অতি সোনকালে দূৰ হৈ যাব। বিশেষকৈ প্ৰথমতে যদি 50ৰ পৰা অসুবিধা হয় তেতিয়া তেওঁ 20ৰ পৰাই আৰম্ভ কৰিব পাৰে বা তেওঁ 50ৰ পৰা কৰিলে বেছি ভাল হয়। তেতিয়া 50ৰ পৰা গণনা আৰম্ভ কৰিলে তেতিয়া তেওঁৰ অলপ সময় লয়। সেইবাবে তেওঁ 50ৰ পৰা ওলোটাকৈ গণনা কৰাৰ এটা অভ্যাস গঢ়ি তুলিব লাগে। যেনে ধৰক 50, 49, 48, 47, 46, 45, 44, 43, 42, 41, 40, 39, 38, 37, 36, 35, 34, 33, 32, 31, 30, 29, 28, 27, 26, 25, 24, 23, 22, 21, 20, 19, 18, 17, 16, 15, 14, 13, 12, 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, 1 এনেদৰে গণনা কৰোঁতে যাতে ভুল নহয় তাৰ প্ৰতিও তেওঁলোক সাৱধান হ'ব লাগে। কিয়নো তেওঁলোকে যদি ভুল কৰি ওলোটাকৈ গণনা কৰে তেতিয়া তেওঁলোকে বিশেষ মনোযোগ হয়তো দিয়া নাই, কিন্তু যদি তেওঁলোকে ভুল নকৰাকৈ ওলোটাকৈ গণনা কৰিব লগা হয় বা শুদ্ধ কৰিব লগা হয় তেতিয়া তেওঁলোকে নিশ্চয় মনোযোগ দিবলৈ বাধ্য হৈ পৰিব। সেইবাবে তেওঁলোকে ভুল নকৰাকৈ আচলতে ওলোটাকৈ গণনা কৰাৰ এটা অভ্যাস গঢ়িব লাগে। তেতিয়া তেওঁলোকৰ মনৰ পৰা অতি সহজে টেনশ্যন বা মানসিক চাপ দূৰ হৈ যাব। বেছি টেনশ্যন বা বেছি চিন্তাত থকা লোকৰ শৰীৰত যিহেতু ৰক্ত সঞ্চালন ভালদৰে নহয়, যাৰ বাবে অক্সিজেনৰ যোগানো সঠিকভাৱে নহয়। ইয়াৰ ফলস্বৰূপে এনে লোকৰ ছালৰ কিছুমান সমস্যাও দেখা দিয়ে। ছালত একজিমা উঠা বা ছৰিয়চিছ নামৰ ছালৰ এবিধ ৰোগ হোৱা, লগতে ছালত শালমইনা উঠা এনেধৰণৰ সমস্যাও দেখা দিব পাৰে। বন্ধুসকল, অতিৰিক্ত টেনশ্যন বা অতিৰিক্ত মানসিক চাপে মানুহৰ কি কি ৰোগৰ সৃষ্টি কৰিব পাৰে, লগতে আমি কি উপায়ে অতিৰিক্ত টেনশ্যন বা অতিৰিক্ত মানসিক চাপৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ সেই বিষয়ে ভিডিঅ'টি চালে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আমাৰ চেনেলৰ পৰা এনেধৰণৰ স্বাস্থ্য ৰক্ষা সম্পৰ্কীয় ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।